মনত আছেনে মলয় বাইদেউৰ জীয়েক পলাই যোৱাৰ কথা? মলয় বাইদেউৰ জীয়েক পলাই পালেগৈ হলিউড। মলয় বাইদেউৰ জীয়েক হেনো পলাই গ'ল, মলয় বাইদেউৰ জীয়েক হেনো পলাই গ'ল। হলিউডত অসম কন্যা সুকন্যা বৰুৱা। নিজৰ অভিনয় প্ৰতিভাৰে হলিউডত খোজ সুকন্যাৰ। হলিউডৰ এটি গীতত অভিনয় অভিনেত্ৰী সুকন্যা বৰুৱাৰ। মাংক্ৰিফৰ এটি গীতত সাৱলীল অভিনয় সুকন্যাৰ। 2019 চনত মুক্তিলাভ কৰা কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰ গোহাঁই মলয় বাইদেউৰ জীয়েক পলাই গ'ল গীতটি সেই সময়ছোৱাত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে। সেই গীতটিৰ জৰিয়তে সকলোৰে চিনাকি হৈ পৰিছিল মলয় বাইদেউৰ জীয়েক খ্যাত অভিনেত্ৰী সুকন্যা বৰুৱা। এই গীতটিৰ পিছতে বহুকেইটা গীতত অভিনয় কৰিছে সুকন্যাই। সমান্তৰালভাৱে এখন হিন্দী ধাৰাবাহিকতো অভিনয়ৰ সুযোগ পাইছিলে সুকন্যা বৰুৱাই। লগতে বিভিন্ন বিজ্ঞাপনতো কৰিছে কাম। শেহতীয়াকৈ সুকন্যা বৰুৱাক দেখা গ'ল ব্যতিক্ৰমী ৰূপত। হলিউডৰ এটি গীতত অভিনয় কৰিছে অভিনেত্ৰী সুকন্যা বৰুৱাই। কণ্ঠশিল্পী মাংক্ৰিফৰ চাংগ্ৰি-লা গীতটিত অভিনয় কৰা দেখা গৈছে অসমৰ সুকন্যা বৰুৱাই। গীতটিত অভিনয় কৰা সুকন্যাক অনুৰাগী তথা শুভাকাংক্ষীয়ে এতিয়া শুভেচ্ছাৰে উপচাইছে। এণ্টাৰটেইনমেণ্ট ডেস্ক, কাৰেণ্ট ট্ৰেণ্ড আছাম।